গাইছ এতিয়া মই কি কৰিম নামঘৰটো চাফা কৰি ল'ম সেৱা কৰি ল'ম তাৰপাছত মই ওলাম তো চাই থাকক কেতিয়াবা উজাল সপোন পাৰতে ৰাখো বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পৰে অভিমানী কিনো ত্ৰিখাৰে বান্ধে এজাক হাঁহি অভিমানী কিনো ত্ৰিখাৰে বান্ধে এজাক হাঁহি ফাইনেলি মই ৰেডি হৈ গ'লোঁ আৰু এইটো মই সেলফ মেড হয় মোৰ সেলফ মেড মেকআপ হয় এইটো আৰু এইখিনি যিখিনি চুলিৰ যিখিনি মেকঅভাৰ দেখিছে এই চুলি মেকঅভাৰখিনি মোৰ ভণ্টি অৰ্থাৎ স্নেহা নিবিচাৰে কোনোদিন কোনো ৰাতি প্ৰেম হৃদি থক ডাঙৰ লোকসকলে শৰাইৰ আদান প্ৰদান কৰাৰ পাছত অভিমানী কিনো ত্ৰিখাৰে বান্ধে এজাক হাঁহি কেতিয়াবা উজাল সপোন পাৰতে ৰাখো বহুলাজত অভিমানী কিনো ত্ৰিখাৰে বান্ধে এজাক হাঁহি কেতিয়াবা উজাল সপোন সব কাম হৈ গ'ল সব মানুহ ঘৰা ঘৰি গ'ল এতিয়া কাপোৰ সলাব লাগে আৰু পুৰা ঘাম যদি দেখিছে পুৰা ঘামি মানে আৰু শেষ আৰু মানে কাপোৰো শেষ আৰু লগতে নোৱাৰি আৰু সঁচাকৈ নোৱাৰি আৰু কণ্ট্ৰল নহৈছে আৰু মানে কি ক'ম আৰু নতুনকৈ হোৱা কইনাবোৰক মানে এতিয়া যিহেতু ৰিচেণ্ট ক'ভিড বহুত মানে কেচেছবোৰ কমিছে আৰু বহুত বিয়া দিনো আহিছে আৰু বহুতৰে সেইবোৰ মানে কি হয় নাৰ্ভাছনেছটো মই আজি ফিল কৰিলোঁ আৰু কেনেকুৱা হয় বিয়ালৈ কেনেকুৱা হ'ব মই নাজানো আৰু কিন্তু মানে সঁচাকৈ বহুত মানে মান ধৰা টাইমত বিশেষকৈ বহুত মানে ভয় লাগে কাৰণ অকলে আপুনি বহুতখিনি মানুহক মানে সেৱা জনাব লাগে কিবা ভুল হৈ যায় নেকি সেইটো ভয় লাগে তেনেকুৱা হয় সেইবোৰ চবকে মানে সেইখিনি ফেচ আছে চব ছোৱালী আচলতে ফেচ কৰিব লাগে আৰু তো আজিলৈ ব্লগটো মই ইয়াতে ইন কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পালে বুলি ভাবিলোঁ যদি ভাল পালে অভিয়াছলি লাইক কৰিব আৰু শ্বেয়াৰনো কি কৰিব আৰু কৰিলোঁ তথাপিও বিচাৰে যদি শ্বেয়াৰ কৰি দিব আৰু অঁ তো